নমস্কাৰ বন্ধুসকল, আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই চেনেলৰ মাজলৈ, যাৰ নাম হৈছে জ্ঞানৰ খপৰা। আৰু আজি আমি সময় নাপায় ফোন কৰিব, এইখিনি সময়তে ফোন কৰিব সময় পায়নে? হেল্ল', ক কি ভালে ক। অংগৰাগ মহন্তই ছোৱালীজনী চুমা খালে, তাতে কি হ'ল? গম পাইছোঁ মই গম পাইছোঁ বাৰু, মই কেতিয়াবাই গম পালোঁ কথাটো, কিন্তু তাতে হ'ল কি কচোন বাৰু? এই সাধাৰণ কথাটো এই মৰমতে চেনিবা চুমা এটা খালেই, তাতে তহঁতে হাল্লা কৰি থাকিবলৈ কি হৈছে? কি তহঁতৰ কচোন বাৰু? অবা মনে থাক। এই তহঁতৰ কাৰণে, তহঁতৰ নিচিনা এই মূৰ্খবিলাকৰ কাৰণে এই আমাৰ অসমখন আজি চাগে পানীৰ তলত ডুব গৈ আছে। অৱশ্যে মনে থাক, ফোন মন কৰ, ফোন কাট। ফাল্টু চব চালা কাম বন নাই, সাধাৰণ কথাবিলাকে সিহঁতে একদম ডাঙৰ কৰি দিব। কি কৈ আছিলোঁ, পাহৰি থাকিলোঁ নহয়। আজি আমাৰ এই ভিডিঅ'টোৰ মূল বিষয়বস্তুটো হৈছে যে আপুনি হয়তো ৰেল যাত্ৰা কৰাৰ সময়ত হয়তো নিশ্চয় মন কৰিছে, বা ৰেল যাত্ৰা নকৰিলেও আপুনি দুটা ইঞ্জিনযুক্ত ৰেল হয়তো আপুনি নিশ্চয় দেখিছে। কিহৰ বাবে দুটা ইঞ্জিনৰ সহায়ত এখন ৰেল চলে, দুটা ইঞ্জিনৰ কিয় ব্যৱহাৰ হয়, সেই বিষয়ে আজি আমি অকণমান কথা পাতিম। আৰু তেনেহ'লে বলক কৈছে আমি পলম কৰি চলি আছোঁ ওপৰতেহে। এতিয়া চাওক, দুটা ইঞ্জিন লগোৱাৰ আচল কথাটো হৈছে এডিশ্যনেল পাৱাৰ দিবৰ বাবে। এডিশ্যনেল পাৱাৰ হৈছে যে এখন ৰেলত বহুতো ডবা আছে, ডবা বেছি হোৱাৰ বাবে এটা ইঞ্জিনে সেই ইমানবোৰ ডবা সহজে টানিব নোৱাৰে। বাৰু সহজে টানিবতো পাৰিব, কিন্তু যিমানখিনি স্পীড দিব পাৰিব লাগে সিমানখিনি স্পীড দিব নোৱাৰে এটা ইঞ্জিনে। সেইবাবে এটা ইঞ্জিনে নোৱাৰা কাম দুটা ইঞ্জিনৰ সহায় লৈ কৰাকে এডিশ্যনেল পাৱাৰ বুলি কোৱা হয়। দুটা ইঞ্জিনৰ সহায়ত যেতিয়া একেটা কাম কৰা হয় তাক মাল্টিপল ইউনিট বুলি কোৱা হয়। পিছে বৰ্তমান সময়ত যিবোৰ ইঞ্জিন, সেইবোৰ ইমানেই শক্তিশালী যে এটা ইঞ্জিনেই বহুতো ডবা সহজে টানিব পাৰে। কিন্তু আগৰ দিনৰ যিবোৰ পুৰণা ইঞ্জিন, সেইবোৰ ইঞ্জিনহে ডবল কৰিবলগীয়া হয়। হয়তো আপোনাৰ মনত এটা ভাৱ আহিছে যে ডবল ইঞ্জিনে কাম কৰে কেনেকৈ। এতিয়া চাওক, আগৰ দিনৰ যিবোৰ ষ্টিম ইঞ্জিন আছিল, সেইবোৰত দুয়োটা ইঞ্জিনতে পাইলটৰ প্ৰয়োজন হৈছিল। কিন্তু বৰ্তমানৰ ইঞ্জিনসমূহত এটা ইঞ্জিনতহে পাইলট থাকে, আনটো ইঞ্জিনত নাথাকে। দুটা বা দুটাতকৈ অধিক ইঞ্জিন যেতিয়া লগোৱা হয়, তেতিয়া ইঞ্জিনসমূহৰ জইনত 27 পিনৰ এডাল কেবুল লগোৱা হয়, যাৰ ফলত এটা ইঞ্জিনৰ সহায়ত আনটো ইঞ্জিনো অট'মেটিক কণ্ট্ৰল হয় বা কণ্ট্ৰল হৈ যায়। यही था আৰু ডবল ইঞ্জিন লগাने का असली तरीका। और যোৱাৰ সময়ত এটা কথা কৈ যাওঁ, लाइक करो या ना करो मुझे मतलब नहीं है, लेकिन सब्सक्राइब जरूर करना है, मुझे बहुत फुर्ती आएगा।